হৈ থাকে বা মৃদু, তেতিয়াহ'লে চিমটমছবিলাক অলপমান কম হ'ব। যিমানে বেমাৰটো তেনেকৈ প্ৰগ্ৰেছ বা বাঢ়ি গৈ থাকে, সিমানে চিমটমৰ ইণ্টেনচিটিবিলাকো বা লক্ষণৰ প্ৰাবল্যবিলাকো তেনেকৈ বাঢ়ি গৈ থাকে, আৰু সিমানে তেওঁৰ জীৱনটো মানে বহু পৰিমাণে কষ্টময় বা যন্ত্ৰণাদায়ক হৈ পৰে। এতিয়া এই কণ্ডিশ্যনছটো যদি মই আপোনালোকক একদম ফ্ৰী ফ্ৰেংকলি কওঁ, তেতিয়াহ'লে এই বেমাৰটোৰ তেনেকুৱা কিয়ৰ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰি। মানে কিয়ৰ বুলি ক'লে এটা বেমাৰ এনেকৈ ভাল কৰিব লাগিব যেতিয়া মানে সেই বেমাৰৰ একো মানে অৱশিষ্ট আপোনাৰ বডিত তেনেকৈ বাকী নাই আৰু সম্পূৰ্ণৰূপে মষিমূৰ কৰি দিছে, তেনেকুৱা মানে কণ্ডিশ্যন বা তেনেকুৱা বেমাৰৰ ষ্টেটক আমি কিয়ৰ হোৱা বুলি ক'ব পাৰোঁ। এংকাইলোজিং স্পণ্ডাইলাইটিছটো এটা অট'ইমিউন মানে ডিজিজ হয়। অট'ইমিউন বুলি ক'লে মই ক'ম বাৰু, অট'ইমিউন বুলি ক'লে আমাৰ বডিৰ ইমিউনিটি বা ইমিউন ছিষ্টেমটোৱে বাই মিষ্টেক আমাৰ শৰীৰৰ ভিতৰৰ যিবিলাক নিজৰে কোষ, নিজৰে মানে বডি অৰ্গেনছ, নিজৰে বডি ষ্ট্ৰাকচাৰ থাকে, এইবিলাকক তেনেকৈ এটেক কৰি কিনে হাৰ্ম কৰে। ডিজিজবিলাকৰ মেডিকেল ডেফিনেশ্যনত তেনেকুৱা কিয়ৰ নাই। আপোনাক যিকোনো টম ডিক এণ্ড হেৰিয়ে তেনেকৈ কৈ দিব পাৰে যে মই এই বেমাৰটো ভাল কৰি দিম 100%, 100% মই ভাল কৰি দিম, একো টেনশ্যনেই ল'ব নালাগে, একো চিন্তাই কৰিব নালাগে। আপোনালোকে এইবোৰ মানে মিছলিডিং তথ্য হয়। এইবোৰত তেনেকৈ যোন মানুহে তেওঁ মানে নেইভ থাকে, খুব ভালনাৰেবল মানুহ, সেইসকলেহে এইবোৰ কথাত তেনেকৈ পতিয়ন যায়। আপুনি নিজেও একচেপ্টেঞ্চটো যেতিয়ালৈকে নাহে এটা বেমাৰটোৰ চাইণ্টিফিক আৰু সেই বেমাৰটোৰ গোটেই তথ্যখিনি বিজ্ঞানসন্মতভাৱে আপুনি যেতিয়ালৈকে একচেপ্ট নকৰে, তেতিয়ালৈকে এই বস্তুবোৰ তেনেকৈ ফুটুকাৰ ফেন হয়। তো ক'ব গ'লে এংকাইলোজিং স্পণ্ডাইলাইটিছটো ইনকিউৰেবল ডিজিজ, মই কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু ডেফিনেটলি ইয়াক এনেকৈ আমি মেনেজ কৰিব পাৰোঁ, এনেকৈ ইয়াক কণ্ট্ৰল কৰিব পাৰোঁ, এনেকৈ আমি ট্ৰিট কৰিব পাৰোঁ, যিটোৰ মানে ৰিজাল্টত আপুনি একেবাৰে চলিব পৰা হৈ যায়, আপোনাৰ ছাইড ইফেক্ট একো নাথাকে, আপোনাৰ বডিৰ অৰ্গেনছ গোটেইখিনি ট্ৰিটমেণ্টত সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব, আৰু আপোনাৰ যিটো দুৰ্বিবহ জীৱন হৈ গৈছিলে, যন্ত্ৰণাময় জীৱন হৈ গৈছিলে, সেইটো একেবাৰে নৰ্মেল কৰি দিব পৰা যায় ট্ৰিটমেণ্টৰ জৰিয়তে। তো ইনকিউৰেবল ডিজিজ, বাট খুব ভালকৈ ট্ৰিট কৰি কেনে মেনেজ কৰিব পৰা বেমাৰ, আৰু গোটেই আপোনাৰ নেপ চাৰ্ভাইকেল জইণ্টবিলাক, তেনেকৈ আপোনাৰ গলৰ এইবিলাক জইণ্ট, মানে গলৰ চাৰ্ভাইকেল বা নেপ জইণ্টবিলাক, আপোনাৰ চ'ল্জাৰ বা বাহুৰ জইণ্টবিলাক, হিপ জইণ্টবিলাক, নি জইণ্টবিলাকো কেতিয়াবা তেনেকৈ এফেক্ট হ'ব পাৰে, কিন্তু মষ্ট কমনলি চেক্ৰইলিয়েক জইণ্টটো তেনেকৈ
কাৰণে হয় বুলি ক'লে তেনেকুৱা ডেফিনেটলি ক'ব পৰা নাযায় যে এইটো ইনফেকশ্যনৰ কাৰণে হৈছে, এইটোৰ কাৰণে হৈছে, তেনেকুৱা ক'ব পৰা নাযায়। মই অলৰেডি যিহেতু ক'লোঁ এইটো এটা অট'ইমিউন ডিজিজ, গতিকে ইয়াৰ যিটো এটিঅলজি থাকে সেইটো মোটামুটি আনএক্সপ্লেইনড হৈ আছে এতিয়াও। তথাপি দেখা গৈছে যিসকল মানুহৰ তেনেকৈ তেওঁলোকৰ জেনেটিক, তেওঁলোকৰ ফেমিলি মেম্বাৰ কিছুমান ৰেচেছ আহিব পাৰে, কিছুমান স্কিনৰ সৰু সৰু গুটি গুটি টাইপৰ বা তেনেকুৱা ৰঙা টাইপৰ ৰেছ কিছুমান ডেভেলপ হ'ব পাৰে। এনেকুৱা টাইপৰ কমপ্লিকেশ্যন বা এছ'চিয়েটেড চিমটমছো দেখা যায়। এতিয়া এই বেমাৰটোৰ তেনেকুৱা আপোনাৰ ট্ৰিটমেণ্টৰ মানে হেৰিটো এলোপেথিকত গ'লে আপোনাক ধৰক পেইন কিলাৰ দিব, ষ্টেৰইড দিব, এনেকুৱা টাইপৰ মেডিচিনছ দিব বা ইমিউন'মডুলেটৰ বা ইমিউন'ছাপ্ৰেচেন্স কিছুমান মেডিচিনছ দিব, কিন্তু কিয়ৰ তেনেকৈ নাই। লগতে এই দৰৱবিলাকৰ ডেফিনেটলি ডক্টৰে চাই মেলি কিনে দিব আপোনাক ড'জত, কিন্তু লং টাৰ্মলৈকে এই দৰৱবোৰ লৈ থাকিলে অবভিয়াছলি আপোনাৰ বডিত অন্যান্য কিছুমান চিমটমছো আহিব, যেনেকৈ স্পাইনডাল বেকা হৈ যাব পাৰে, উশাহ নিশাহ লোৱাত প্ৰব্লেম হ'ব পাৰে, লগতে আপোনাৰ কিছুমান গেষ্ট্ৰইণ্টেষ্টিনেল চিমটমছ আহিব পাৰে, পেটৰ বিষ চিষ হ'ব পাৰে, পেইনটো কেতিয়াবা লোকেলাইজড হয়, একে জেগাতে থাকে, কঁকালৰ নিম্নাংশৰ পৰা কেতিয়াবা টপিনাত আহে, কেতিয়াবা ভৰিলৈকে যায়, কেতিয়াবা চাৰ্ভাইকেল এৰিয়াটো বা গলৰ পিছফালেও পেইন অনুভৱ কৰে, বা কেতিয়াবা গোটেই স্পাইনডালতে পেইন অনুভৱ কৰে। এইবোৰ বিভিন্ন ধৰণৰ চিমটমছ থাকিব।
পেচেণ্টবিলাকে খুব মানে কনষ্টেণ্টলি তেওঁলোকে একেটা পজিশ্যনতে বা ষ্টিল হৈ থাকিব নালাগে, তেওঁলোকৰ মুভমেণ্টটো ইম্পৰ্টেণ্ট। মানে তেওঁলোকে দৈনন্দিন এক্টিভিটিজটো কৰি থকাটো ইম্পৰ্টেণ্ট। সেইটো ডিপেণ্ড কৰিব বাৰু তেওঁৰ পেইনটো কেনেকুৱা সেইটোৰ ওপৰত। ডক্টৰজনে সেই চিমটমছখিনি চাই কেনে বা পেইনৰ ইণ্টেনচিটিটো চাই তেওঁ কোনবিলাক এক্টিভিটিজ কৰিব পাৰিব সেই বিষয়ে তেওঁক অৱগত কৰি দিব। কিন্তু একেবাৰে ষ্টেণ্ড ষ্টিল হৈ থাকিলে বেমাৰৰ